নমস্কাৰ Assam GK চেনেলটিলৈ স্বাগতম জনাইছো। নতুনকৈ আহিবলগীয়া পদসমূহৰ লিখিত পৰীক্ষাত আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো। আজি প্ৰথম প্ৰশ্নটো হৈছে প্ৰাচীন অসমৰ প্ৰথম ৰাজবংশ হিচাপে কাক জনা যায়? ইয়াৰ অপচনসমূহ দিয়া আছে ব্ৰাহ্মণ বংশ, আহোম বংশ, ৰাভা বংশ আৰু কোচ ৰাজবংশী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ আহোম বংশ। ২ নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কোনটো জাতিক জনা যায়? ইয়াৰ অপচনসমূহ দিয়া আছে বড়োসকল, ৰাভাসকল, আহোমসকল আৰু কোচ ৰাজবংশীসকল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ আহোমসকল। ৩ নম্বৰ প্ৰশ্ন দিয়া আছে আহোমসকলে ক'ত ৰাজধানী পাতিছিল? ইয়াত অপচনসমূহ দিয়া আছে গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ চৰাইদেউ। ৪ নম্বৰ প্ৰশ্ন দিয়া আছে হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? ইয়াত অপচনসমূহ দিয়া আছে প্ৰহ্লাদ চৰিত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক প্ৰহ্লাদ চৰিত। ৫ নম্বৰ প্ৰশ্ন দিয়া আছে কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াত অপচনসমূহ দিয়া আছে নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক নৰনাৰায়ণ। ৬ নম্বৰ প্ৰশ্ন দিয়া আছে বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ অপচনসমূহ দিয়া আছে মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ আৰু অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী। ৭ নম্বৰ প্ৰশ্ন দিয়া আছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ অপচনসমূহ দিয়া আছে ধুবুৰী, চৰাইদেউ, শদিয়া আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ শদিয়া। ৮ নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী আৰু মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক শংকৰদেৱ। ৯ নম্বৰ প্ৰশ্ন দিয়া আছে নৱবৈষ্ণৱ ধৰ্মৰ ইষ্টা দেৱতা কোন আছিল? অপচনসমূহ হ'ল শিৱ, কৃষ্ণ, গণেশ আৰু বিশ্বকৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ শ্ৰীকৃষ্ণ। ১০ নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰাচীন কামৰূপত হিন্দু ধৰ্ম গ্ৰহণ কৰা এজন ৰজা হ'ল? ইয়াৰ অপচনসমূহ দিয়া আছে কুমাৰ ভাস্কৰ বৰ্মা, নৰনাৰায়ণ, চক্ৰধ্বজ সিংহ আৰু বিশ্বসিংহ। এই শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক কুমাৰ ভাস্কৰ বৰ্মা। ১১ নম্বৰ প্ৰশ্ন দিয়া আছে আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? ইয়াত অপচনসমূহ হ'ল অৰুণাচল প্ৰদেশত, মাওলুং ৰাজ্যত, ডিমাপুৰ আৰু গাৰো পাহাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ মাওলুং ৰাজ্যত। ১২ নম্বৰ প্ৰশ্ন দিয়া আছে বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি? ইয়াৰ অপচনসমূহ হ'ল লথাল, ধোলাবিৰা, কুণ্টাচী আৰু কালিবংখান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ কুণ্টিয়াচী। ১৩ নম্বৰ প্ৰশ্ন দিয়া আছে অসমলৈ মানসকলক কোনে আনিছিল? ইয়াত অপচনসমূহ হ'ল লাচিত বৰফুকনে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, বদন বৰফুকন আৰু গদাধৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ বদন বৰফুকনে। ১৪ নম্বৰ প্ৰশ্ন দিয়া আছে অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াত অপচনসমূহ হ'ল স্বৰ্গদেউ শিৱসিংহ, গদাধৰ সিংহ, ৰত্নধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক স্বৰ্গদেউ শিৱসিংহ। ১৫ নম্বৰ প্ৰশ্ন নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াৰ অপচনসমূহ হ'ল স্বৰ্গদেউ প্ৰতাপ সিংহ, মহাৰাজ ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ আৰু ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ মহাৰাজ ৰুদ্ৰসিংহ। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ইয়াৰ অপচনসমূহ হ'ল স্বৰ্গদেউ চক্ৰধ্বজ সিংহ, স্বৰ্গদেউ প্ৰমত্ত সিংহ, চুকাফা আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। ১৭ নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ অপচনসমূহ হ'ল স্বৰ্গদেউ লক্ষ্মী সিংহ, চুহুংমুহুং, চুকাফা আৰু প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহ। আজি শেষৰটো প্ৰশ্ন হৈছে মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল?
ইয়াৰ অপশ্যনসমূহ হ'ল চুকাফা, প্ৰতাপ সিংহ, শিৱ সিংহ আৰু চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, চন্দ্ৰকান্ত সিংহ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব। লগতে নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।